কি কৰি আছা দুইটা ইয়াত? এই ছোৱালী চাই আছো। পাগল কি নহয় মানে ছাৰ মই কাম এটাত আহিছিলো ছাৰ। কি কাম? এই ভিতৰত মাল আছে নে তাকে বুলি চাই আছো। হা কি মাল? মই মানে ছাৰ কাগজ এখন জেৰক্স কৰিব আহিছিলো ছাৰ। জেনক্স কৰিছ আকৌ বুলি ছোৱালী চাই আছো। গাৰ্লছ হোষ্টেলত ছোৱালী চাব আহিছা? নাই ছাৰ। নাই কি হ'লে? এইডালে চিকু দিছে চা। ইয়াৰ মানে ভাগ্যখনে বেয়া, এজনী ছোৱালীও নেদেখিছো। মই মাজে মাজে দুই এজনী দেখিছো। ই আকৌ কৈছে ছোৱালী হুইচেল বুলি এনেই লিখি থৈছে। মই তাক বুজাইছো হা, যদি বাহিৰৰ পঠা বুলি লিখি ভিতৰত কাপোৰ বেচিছে, কাষ্টমাৰে নেফালিছে। কি হ'ল? সেইটো তাক বুজাইছো আৰু মুঠতে আমি দুটা হৈ যাম, মাল দুটা চাহে যাম। চুপ যা ইয়াৰ পৰা। অ' যা বুলি মই এনে তই যাবি নাই? ওলে যাব লাগে। আহকচোন চা, ওলে যাম। মোৰ পোষ্টাৰবিলাক চা আহক। পোষ্টাৰ বনালি? চবতে মাৰিও দিলো চা। মাৰিও দিলি? মই যেন যি কওঁ কনফিডেণ্টলি কওঁ চা। কনফিডেণ্ট? আহ পুলিচটো কুকুৰে ইয়াত পোষ্টাৰ লগাইছে। কেনেকুৱা পাইছে চা? এ মজা। অসমলৈ এটা নতুন কনচেপ্ট আনিলি মোহন। মই ৱৰ্ল্ড ৰেকৰ্ড কৰিলি তই প্ৰথম অসমীয়া শিল্পী যি পাছপৰ্ট চাইজৰ পোষ্টাৰ লগাই দিছে। কিন্তু এইটো কনচেপ্ট খুব ৰিচেণ্ট চুৰ কৰিব তোৰ পৰা। এই শাক আপুনি কি ক'লে চা? হেই কাৰণ এই কনচেপ্টটো নতুন না। মোহনে যেন ফটোহে লগায়, বিহুনে পূজা তলত একো নিলি। এইবিলাক চা আপোনাৰ আশীৰ্বাদ চা। তোৰ আশীৰ্বাদ দিয়া। তই ওলাই যা, মই এনেই তোৰ পিছত জংঘল ফালি ওলাই যাম। আশীৰ্বাদ কৰিবি মোহন। ই চাম এইবিলাক নকৰিব যে। উঠক উঠক যা উঠক। আহি সভা কৃষ্ণ জন্ম হৈছে। ঢেকনি পাইছে কৃষ্ণ আহিছে, গোপীয়ে নাচিছে। ধৰিছো পেলাইছো, আকৌ ধৰিছো পেলাইছো। ইফালে যাচোন যা। অ সিফালে যাচোন যা। ইফালে যাচোন। আহিছো সখী আহিছো, বহুত নাচি। হেই এটা আছে বিহুহে হৈছে। আহিছো সখী আহিছো, কৃষ্ণক লগ পাইছো। চিউম 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 চিউম। আৰে এইটো দেখোন আমাৰ অজামিল। ই ইয়াত কিয় নাচি আছে? আহে গোপী গণ। আহে কে চাও। চকুতে চশমা, হাততে ঘড়ী, লং পেণ্ট, টি চাৰ্ট পিন্ধি কাৰ মূৰটো কৰিছহি? অ' মাই ডক্টৰ, আমি আকৌ প্ৰেক্টিচ কৰিছো। বাহ, একে ৰাখে পেলাই দিছে। ৰাতিটো ক'ত মৰি আছিলি? বল কথা এটা শুনকচোন। একো শুনিবলৈ নাই। কথা এটা শুনকচোন। বল কথা এটা শুনকচোন। আহে বালক, তাৰ চিঙা বালক। আহি চাও।
জিন 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 হে আধা ৰাধা হে আধা ৰাধা হে আধা এই খুটা বুলি ক হে খুটা হত কাল আতি অতি বিপু ব'লা আমি দুটা পিটপিটাই ঘূৰি ফুৰো শুনিছা শংখচুৱা ডেণ্ডাছ হাঁহি তুমি শুনিছা কি কৈছা আধা খুটা কি কৈছা আধা খুটা ভয় কৈছা এই ডেণ্ডাছ কিছু থাকোঁতে তুমি শংখচুৰিলে ভয় কৈছা ব'লা শংখচুৰি অহা আগতে আমি দুটা পলাই যাওঁ আহা না এই খুটা ভাগি যাব কেনেকুৱা পাইছে আৰু ৰাধা গোপা মাৰি ধৰিলি যে কেনেকুৱা পাইছে মজা এইফালে তাৰমানে তই কিন্তু ৰাসত ব্যস্ত দিনীয়া পিয়েচা এনে কৃষ্ণ ভাওটো চাগে তই গাবি মই গোটেইকেইটাই গাব লাগিব নেকি চাহ কি ক মানে এতিয়া মোক চাহটো বিলাই থাকিবলৈ দিছে হা চাহটো তাৰপিছত মানে চিপেটলি মোক গোটেইকেইটা ভাও চাই থাকিবলৈ দিছে আহৰ দিনত যদি কাৰোবাৰ বেমাৰ হয় সেইটো ভাও মইহে গাম বৰ ডাঙৰ দায়িত্বত আছো হয় চা কষ্ট হৈছে তোৰ কিমান দিব কলপাতখন খাবি বেলেগ বস্তু এটা আছে খা বেলেগ বস্তু দিয়ক তোৰ কাৰণে মোৰ থানাত কি হৈছে জান এইফালে চাউণ্ডটো ভালকে ওলোৱা নাই এনেকে কৃষ্ণক মানুহ আঁতুকাই থৈ দিছে তই নামঘৰত গৈ কিয় বাহৰ পাতি ললি ৰাস লাগিছে তোৰ গাত যিয়ে দেখ তাতে থাকি দিয় যে কিয় তই মাটি দেখিলে হাফলো তোলো যে আখলে যোৱাটো মানুহৰ বেয়া কথা আছে নামঘৰলৈ যোৱাটো মানুহৰ বেয়া কথা আছে এডাল দেখিছ তই গোটেই মুখত ভৰাই দিম নাই ভেল চব উলিয়াই আনিম আঁতুকাই থাক কিবা এটা কোৱা নহলে আশা চব চেঞ্জ হৈ গৈছে আমি এতিয়া কি কৰি তুমি কিয় গৈছিলা চবৰ কিমান টেনচন হৈছিল তুমি জানো কিমান চিন্তা হৈছে আপোনালোকে জানিছে নেমু খাই চাহ খাবলৈ পাইছে নে নাপাইছে বিস্কুটটো কালিয়ে শেষ হৈ গৈছে এজন ভাৱৰীয়া নহয় বিলনীয়া অকল নিবিলাইছে অংশ পাহিয়ে চব ভাও মই টেপচা কৰি আছো কংসটোনো কিয় টেপচা কৰা নাই অংশ ভাও ফিটিমেই নহৈছে এটা কি ৰাস হৈছে য'ত কংসই ফিটিং নহৈছে কংস ফিটিং হোৱা নাই চ দেহা উঠাচোন উঠা নাই নিনিবা কি কেইটাই গালি দিব মই আছোতো উঠা বহুত দুখ পাইছে আমি ভাই যাওঁগে তাই নালাগে তুমি নালাগে কথাটো কোৱা তুমি কোনটো কথা কংস সঁচাকে ফিটিং হোৱা নাই নেকি হে যিজনী ছোৱালীয়ে কৈছে চেহেৰাডাল একেবাৰে নিমিলিছে ক্ষীণ সকল তেনেহলে মাতটো ক্ষীণ যি বচন মাতিছে বৈদ্যকী পিতকীটো টিকিছে মাৰিম এইটো বৈদ্যকী কোন কৃষ্ণ মাকৰ কথা কৈছো দৈৱকী ভাও কেছে